হাই ফ্ৰেণ্ডছ, আজি মিনি ব্লগটো আমি দুজনে আৰম্ভ কৰি দিছোঁ আৰু এইজনী মোৰ খুৰা ছোৱালী জুবলি আৰু আজি খুৰীৰ বাৰ্থডে মানে এই মাকৰ বাৰ্থডে। চ' খুৰাই আমাৰ ঘৰৰ মানুহকেইটাক মানে আমাৰ ঘৰৰ ফেমিলিৰ মানুহকেইটাক এনেই অকণমানকৈ খানা এটা খুৱাইছে, মাছে ভাতে, মাংস নাই কিন্তু দেই, মাছে ভাতে। আৰু এইফালে দেখিছেনে মই হাত মোজা পিন্ধি লৈছোঁ, এখনতো পিন্ধিছোঁ, ইমানে ঠাণ্ডা। তাৰপিছত এয়া কেক কাটিছে জুবলিয়ে, মাকে ডাকাতে কাটি জুবলিয়ে কাটিছে। মানে কি হ'ল, কেক নহয় মানে এইটো, আৰু মই কি ক'ম মানে মোক মানে জুবলিয়ে ক'লে কি কেক এটা বনাই দিবলৈ, কিন্তু কেক বনাবৰ কাৰণে মোৰ ওচৰত ক্ৰীমেই নাই। অকণমানিকৈ একদম মিচিং আছিলে, যেনে তেনে সেইটোকে বনাই দিলোঁ। তাই বনাই দিবলৈ কোৱাৰ কাৰণে মোক ক'লে কি হ'ব দিয়া, যেনে তেনে যি হওক আৰু বনাই দিবা। সেইকাৰণে বনাই দিলোঁ। আৰু এইফালে মই খাইছোঁ চাহ, ইমানে ঠাণ্ডা আৰু মানে ভোক লাগিছিলে ন, চাহকণ খাই লৈ তাৰপিছতে লেপৰ তলত শুই আছোঁ। তাৰপিছত শুই পেলাই উঠি পেলাই খাব হ'ল। এইফালে আইতা, বৌ, খুৰা, ককা এনেকৈ খাই আছে। তাৰপিছত আমি খাম। এয়া মোৰ ভাত, মাছ, তাৰপিছতে ভাজি, এইফালে এয়া পেটু ভাজি, সেয়াই আছিলে। তো আজিলৈ বাই।